State Style Protection Unit ni bithan by day, Suroxito Xaishab, Sonali Axom, Mao Bithankiko Bekhonani Hidang MLA, Lawrence Sislaria. Kokrajhar Jilla Child Protection Unit a Kokrajhar Jilla Bengiri Mau Khuleu Dinai, Kokrajhar Jilla Khungthai, State Child Protection Society, Department of Women, Child Development ni Modojang Gasai, Guzistani Thakai Jilla Thakani Kotosa, Songrekhati Campaign ko Bekhonai Jaye. हाबाफारियाव कक्राझार जिल्ला बेंगिरि बरनाली देखाजों लोगोसे जिल्ला खुंथायनि बिबानगिरिफोर स्टेट चाइल्ड प्रोटेक्शन सोसाइटी माखासे बिबानगिरिफ्राबो बाहागो लादों माव बिथांखिखौ बेखेवना होनानै एमएलए लरेन्स सिस्लारि आरो कक्राझार जिल्ला बेंगिरि बरनाली देखाया खौरांगिरिनि सिगाङाव मा बुंदों फै आबुं बाथ्राखौ मिथिना लानि विश्व शिशु श्रम विरोधी दिवस आरो याते অসম सरकारे सोनाली शैशव सोनाली অসম কাৰ্যসূচী আজি হাতত লৈছে 90 দিনীয়া এটা কেম্পেইন ইয়াত চলিব অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰভাৱে তেওঁ কিছুমান পদক্ষেপ লৈছে ইয়াৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ চাইল্ড ম্যাৰেজটো এটা কম বয়সত বিয়া হোৱা যিসকল লোক আছে যিসকলে বিয়া কৰোৱাই বা তেনেকুৱা কাৰ্যৰ লগত জড়িত আছে তেওঁলোকক আপোনালোকে সকলোৱে দেখিছোঁ বা আমি দেখিছোঁ জেললৈকে প্ৰেৰণ কৰাটো আমি দেখিবলৈ পাইছোঁ কাৰণ অসমত ইমান বাঢ়ি আছে এইটো বন্ধ কৰিবৰ কাৰণে কঠোৰ এটা আইনৰ ব্যৱস্থা হাতত ল'ব লাগিব বা ইয়াত কঠোৰ হাতেৰে দমন কৰিব লাগিব এই ধৰণৰ এটা কাৰ্যসূচী আমি চলি আছে আৰু এইটো আমি সকলোৱে ছাপোৰ্ট কৰিছোঁ কোকৰাঝাৰৰ দুই এটা মাজে মাজে এনেকুৱা ঘটনা আমি শুনিবলৈ পাওঁ বা দেখিবলৈ পাইছোঁ তো এই 90 দিনীয়া যিটো কেম্পেইন ইয়াৰ যোগেদি আমি সকলোৱে অংশগ্ৰহণ কৰি পেলাই কোকৰাঝাৰ জিলাত যাতে তেনেকুৱা ধৰণৰ কোনো ঘটনা হয় তাৰ কাৰণে আমি সকলোৱে ব্যৱস্থা কৰিব লাগিব জিলা প্ৰশাসনৰ লগত আমাৰ যিমানবিলাক সামাজিক সংগঠন আছে ছাত্ৰ সংগঠন আছে সিভিল সোসাইটি আছে আমি সকলোৱে আগবাঢ়ি আহিব লাগিব ইয়াৰ পিছত হ'ল ড্ৰাগছ ইয়াৰ কাৰণেও অসম চৰকাৰে কঠোৰভাৱে ব্যৱস্থা লৈছে আমি দেখিবলৈ পাইছোঁ তেনেকুৱা বহুত কেইটা অভিযান চলি আছে এতিয়ালৈকে আমাৰ কোকৰাঝাৰৰো কেতিয়াবা এনেকুৱা ড্ৰাগছ ব্যৱহাৰ কৰাটো আমি দেখিবলৈ পাওঁ পুলিচ প্ৰশাসনে জনোৱা মতে ইয়াত আমাৰ তেনেকুৱা বিক্ৰী কৰা তেনেকুৱা নহয় কিন্তু ওচৰ চুবুৰীয়া জিলাৰ পৰা আনি পেলাই ইয়াত খোৱা তেনেকুৱা কিছুমান ল'ৰাক পোৱা গৈছে যিসকলক কৰায়ত্ব কৰি পেলাই জেললৈ দিব লগা হৈছে তেনেকুৱা ঘটনাবিলাক হৈ আছে দুই এটা তো এইবিলাক যাতে সম্পূৰ্ণভাৱে আমি নিৰ্মূল কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে সহযোগ কৰিব লাগিব আৰু সকলোৰে সহযোগতে সেইটো সম্ভৱ হ'ব তাৰ কাৰণে আমি আপোনালোকৰ যোগেদি সকলোকে আহ্বান জনাইছোঁ সোণালী অসমৰ 90 দিনীয়া যিটো কাৰ্যসূচী যিটো প্ৰগ্ৰাম লোৱা হৈছে সেইটোৰ আজি লঞ্চ মাননীয় 30 নং কোকৰাঝাৰ ইষ্ট সমষ্টিৰ বিধায়ক মহোদয়ৰ দ্বাৰা কৰা হৈছে আপোনালোকে দেখিবলৈ পালে আৰু দেখা যায় যে কোকৰাঝাৰকে ধৰি ভাৰতবৰ্ষৰ যিবোৰ জিলা আছে তাতে চাইল্ড অফেন্সেছ হৈ আছে যদিও আগতকৈ কমিছে কিন্তু বিভিন্ন ধৰণৰ চাইল্ড অফেন্সেছ হোৱা দেখা যায় চাইল্ড লেবাৰৰ কেছো মাজে মাজে আমি দেখোঁ চাইল্ড মেৰেজেছ হৈ আছে যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্টখিনি আগভাগ লৈছে যে চাইল্ড মেৰেজ আমি কেনেকৈ প্ৰহিবিট কৰিব পাৰোঁ প্ৰিভেণ্ট কৰিব পাৰোঁ আৰু লগতে ড্ৰাগ এবিউজ এনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰতে চাইল্ড ৰাইটছৰ প্ৰটেকশ্যনৰ দৰকাৰ আছে আমাৰ যিখিনি নিয়ম কানুন আছে যিখিনি লেজিছলেশ্যন আছে বহুখিনি আছে এতিয়া আমাৰ ফ'কাছটো হ'ব লাগে যে ইয়াৰ বিষয়ে এৱেৰনেছ ক্ৰিয়েশ্যন হ'ব লাগে আৰু ইয়াৰ যিখিনি ইমপ্লিমেণ্টেশ্যন এক্সিকিউশ্যন সেইটো আমি কি ধৰণে ভালদৰে কৰিব পাৰোঁ আৰু এই 90 দিনীয়া যিটো প্ৰগ্ৰাম হ'ব তাতে বিভিন্ন কথা থাকিব এৱেৰনেছ ক্ৰিয়েশ্যনৰ কথা আছে আৰু লগতে আমাৰ কোকৰাঝাৰ জিলাত বিশেষকৈ যিসকল অৰ্গেনাইজেশ্যনছ আছে প্ৰশাসন আছে বিভাগসমূহ আছে চাইল্ড ৱেলফেয়াৰ কমিটি আছে যিখিনি অৰ্গেনাইজেশ্যনছ আছে চাইল্ড ৰাইটছৰ ক্ষেত্ৰত চাইল্ড প্ৰটেকশ্যনৰ ক্ষেত্ৰত আপোনালোকে জানে যে বহুকেইটা অৰ্গেনাইজেশ্যন আছে বহু দল সংগঠন আছে আমি যদি মিলিজুলি এটা জইণ্ট এফৰ্ট কৰিব পাৰোঁ তেতিয়া নিশ্চিতভাৱে আমাৰ চাইল্ড প্ৰটেকশ্যনটো বেটাৰ হ'ব কোকৰাঝাৰ জিলাত আৰু যেতিয়া আমি কোকৰাঝাৰ জিলাৰ আমাৰ শিশুসকলক প্ৰটেকশ্যন দিম তে নিশ্চিতভাৱে তেতিয়া নৱপ্ৰজন্ম হিচাপে নেক্সট যেতিয়া তেখেতসকল এটা ৱৰ্কিং এডাল্টছ হিচাপে থাকিব তেতিয়া জিলাখনৰ ভৱিষ্যত আৰু আমাৰ ৰাজ্যখনৰ ভৱিষ্যতো আগতকৈ বহু বেটাৰ হ'ব তেনেধৰণে আমি কোকৰাঝাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰীৰ যিটো এটা স্বপ্ন যে চাইল্ড মেৰেজ ফ্ৰী হ'ব লাগে আমাৰ ৰাজ্যখন আমি বহুকেইখন গাঁও হাতত লৈছোঁ যিখিনি আমি চাইল্ড মেৰেজ ফ্ৰী অতি শীঘ্ৰে এনাউন্স কৰিব পাৰোঁ আৰু এনেধৰণৰ বহুকেইটা পদক্ষেপ আমাৰ লোৱা হৈছে আৰু মোৰ বিশ্বাস যে এটা জইণ্ট এফৰ্ট এটা জন ভাগিদাৰী
দ্বাৰা আমি কোকৰাঝাৰ জিলাত যিখিনি চাইল্ড ৰাইটছ আছে তাৰে প্ৰটেকশ্যন আৰু এক্সিকিউশ্যনটো ভালদৰে কৰিব। মোৰ এতিয়া অলপ পিছতে ইনফেক্ট চেয়াৰমেন বাইদেউৰ লগত মিটিং আছে কোকৰাঝাৰ মিউনিচিপেল বৰ্ডৰ। আমি দেখিছোঁ যে যেতিয়া আমি মানুহক ৰিকুৱেষ্ট কৰোঁ যে বহু মানুহ আছে তেখেতসকলে কমপ্লেইনো কৰে কিন্তু তেওঁলোকে নিজেই এই কামটো কৰি থৈছে, তেনেকুৱা কেছো আছে। তো মোৰ ফালৰ পৰা অনুৰোধ থাকিব কোকৰাঝাৰ টাউনত বিশেষকৈ এইটো দেখা যায় যে যিসকলে কনষ্ট্ৰাকশ্যন মেটেৰিয়েল নিজৰ ঘৰৰ কামৰ কাৰণে আনিছে এটলিষ্ট উইদিন দ্য কেম্পাছ ৰাখে, আৰু বিশেষকৈ এতিয়া মনচুনত। আৰু আপোনালোকে দেখিছে যে কোকৰাঝাৰ মিউনিচিপেল বৰ্ডে টাউন ক্লিনিং ড্ৰেইন ক্লিনিংটো কৰি আছে, কিন্তু লিটাৰিং বহুত হৈ থাকে আৰু এনেধৰণৰ বহু কাৰণত আমাৰ ৱাটাৰ লগিঙৰ সমস্যা এটা হয়। তো আপোনালোকৰ দ্বাৰাই মই ৰিকুৱেষ্ট কৰিব বিচাৰিম আমাৰ যিখিনি কোকৰাঝাৰ টাউনৰ ৰাইজ আছে আৰু জিলাৰ যিখিনি ৰাইজ আছে যে ড্ৰেইনখিনি ক্লগিং নকৰে, আৰু যদি এনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যন মেটেৰিয়েল আছে সেইখিনি যাতে আপোনালোকে নিজৰ নিজৰ কম্পাউণ্ডত ৰাখে। আৰু হয়তো এনেকুৱা ধৰণৰ এটা নটিফিকেশ্যনো আজি অলপ পিছতে মোৰ এটা মিটিংখন আছে কোকৰাঝাৰৰ চেয়াৰমেন বাইদেউৰ লগত। চ' প্ৰবেবলি কিবা এটা তেনেকুৱা ধৰণৰ আমি নটিফিকেশ্যন এটাও কি কৰি আছে সেইটো এতিয়া মাজে সময়েতো আমাৰ কি বুলি কয় এইটো এভিকশ্যন বা তেনেকুৱা ড্ৰাইভ চলাই থকা হৈছে, আপোনালোকেও জানে। চ' এইটো এটা জইণ্টলি মানে এফৰ্টটো ল'ব লাগে, যিসকল আহে এনেকৈ তেখেতসকলে কৰি আছে বা যিসকলে কিনি আছে বস্তুবোৰ, আটাই এটা জইণ্ট এফৰ্ট কৰিব লাগিব। আমি এভৰি ফিউ মান্থছ বা ইনফেক্ট এভৰি মান্থে কৰি আছোঁ যে এখেতসকলক ইয়াৰ পৰা অন্য অলৰেডি তেখেতসকলৰ ডেজিগনেটেড এৰিয়াজ আছে য'ত বিক্ৰী কৰিব লাগে। চ' মোৰ অনুৰোধ এইটোৱে থাকিব যে তেখেতসকল যিসকল আমাৰ শ্বপকিপাৰ্ছ আছে, চেলাৰ্ছ আছে আৰু যিসকল বায়াৰ্ছ আছে, দুয়ো পক্ষই এনেকুৱা য'ত ইলিগেলি এই এনক্ৰ'চমেণ্টখিনি আছে সেইখিনিত তেওঁলোকে যাতে চেলিংটো নকৰে, আৰু আমাৰ য'ত ডেজিগনেটেড এৰিয়াজ আছে বিক্ৰী কৰাৰ বাবে তালৈকে গুচি যায়। আৰু এনেকুৱা ধৰণৰ ড্ৰাইভ আমি আকৌ অতি শীঘ্ৰে ল'ম, আগতেও লৈ আহিছোঁ। হয়, এতিয়া দুটা কথা আছে। এটা হৈছে যে ড্ৰেইন ক্লিনিংটো, সেইটো অলপ পিছতে আমাৰ মিটিং এখন আছে, আমি শ্বেডিউলখন বনাই দিম। কিন্তু মোৰ ৰিকুৱেষ্ট থাকিব যে ড্ৰেইনত প্লাষ্টিক ৱেষ্ট এইবিলাক নেপেলাই। আপোনালোকে নিজেই ফটোবোৰ দেখিছে যে কিমানখিনি ক্লগিং কৰি আছে। অলৰেডি মিউনিচিপালিটিৰ এটা ছাৰ্ভিচ আছে যে সেইটো ইউজ কৰিব পাৰে। আৰু ছেকেণ্ডলি যোৱাকালিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও ভিচিখন লৈছে, আপোনালোকে দেখিছে যে য'ত আমাৰ অ'পেন ড্ৰেইনছ আছে বা অ'পেন হোলছ আছে সেইখিনি ইমিডিয়েটলি ক্ল'জ কৰিব লাগে। আমি সেই কামটো কৰি আহিছোঁ। মাজে সময়ে আমাৰ যিখিনি বিভাগ আছে তেওঁলোকৰ লগত মিটিং কৰি থকা হৈছে। আৰু যোৱাকালি আপোনালোকে যদি দেখিছে আমাৰ ছ'চিয়েল মিডিয়াতো আমি ৰিকুৱেষ্ট কৰিছোঁ পাব্লিকৰ পৰা যে এনেকৈ যিখিনি লোকেশ্যন আছে, আৰু মিডিয়াৰ আপোনালোক আছে, আপোনালোককো মই অনুৰোধ জনাম যে এনেকৈ যিখিনি আপোনালোকৰ দৃষ্টিত আছে সেই আটাইখিনি আমাক জনাওক এণ্ড উইল টেক একশ্যন। जिसे थाखोआव मुं थिसननो गोनां फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। क'क्राझार दा रिलेटिभ पाब्लिक स्कुलाव थाखो 10 सिम मुं थिसननाया सोलिगासिनो। साइन्स आरो आर्ट्स मोन्नैबो आयदायाव थाखो 10 नि मुं थिसननाया सोलिगासिनो। मुं थिसननायजोंनो लोगोसे साइन्स आयदानि फरायसाफोरनो स्कलारशिप टेस्टनि सुबिदा होनाय जागोन। बेनि गेजेराव फरायसाफोरखौ टप 3 सायख'नाय जागोन। 75% आरो स्कलारशिप टेस्टनि काट अफ मार्क जागोन। टपार जानो हानाय फरायसाफोरा 100% स्कलारशिपनि सुबिदा मोननो हागोन। टपार फरायसाफोरनो क'क्राझार दा रिलेटिभ पाब्लिक स्कुला 2 बोसोरनि बेसेन नाङाजासे सोलोंथाय लानो सुबिदा होगोन। फैगौ 13 मे खालि फुंनि 10 बाजिनिफ्राय 12 बाजिसिम स्कलारशिपनि टेस्टखौ लानाय जागोन। आबुं मिन्थिनो थाखाय 7086401137 नङाब्ला 9435704380 जानबुं अनजिमा आरो relativepublicschool@gmail.com आवबो जगाजग खालामनो हागोन।